বেছি শিক্ষক ইয়াত আছে আমাৰ শিক্ষক ছাত্ৰৰ অনুপাতে যিমান শিক্ষক লাগে তাতকে আমাৰ বহুত বেছি শিক্ষক ইতিমধ্যে আছে কিন্তু এই শিক্ষকবিলাকৰ ৰেচনেলাইজেশ্যন তেওঁলোক য'ত থাকিব লাগে তাত থকা নাই কাৰণে কিছুমান অঞ্চল কিছুমান স্কুল বঞ্চিত হৈ আছে ইয়াৰ শুধৰণি কৰাৰ কাৰণে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু চৰকাৰখনে এইটোৰ কাৰণে যে নিযুক্তি প্ৰক্ৰিয়াও আমি বন্ধ কৰি ৰাখিম সেইটোও নহয় যে যিখিনি অনুমোদিত চেংচন পোষ্ট আছে চেংচন পোষ্টৰ এগেইনষ্টে আপোনালোক সকলোৱে জানে যে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে যিটো প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অহা 10 মেৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এটো কেৱল আমাৰ এলপি ইউপি আৰু সেকেন্ডাৰী পৰ্যায়তে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হলে 23175 গৰাকী শিক্ষকক আমি নিযুক্তি দিম সামগ্ৰিকভাৱে গোটেই শিক্ষা বিভাগত আমি হায়াৰ সেকেন্ডাৰী আৰু কি কয় হায়াৰ এডুকেশ্যন আৰু টেকনিক্যাল এডুকেশ্যন সামৰি পেলে আমি 26000 শিক্ষকক আমি নিযুক্তি দিম নিযুক্তি দিয়াৰ পাছত আমি ৰেচনেলাইজেশ্যনৰ ফালে যাম অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছো আৰু তাৰ পাছত আমি ৰেচনেলাইজেশ্যনটো কৰিব বিচাৰিছো আমি সকলোৱে বুজি পাওঁ এই ৰেচনেলাইজেশ্যনটো বহুত টাফ কাম হ'ব এই কামটো বহুত ইয়াৰ কাৰণে মই সকলো মাননীয় বিধায়কসকলৰ মই সহায় সহযোগিতা কামনা কৰিম কাৰণ যাতে কোনো ধৰণৰ ৰাজনৈতিক হেঁচা বা অন্য ধৰণৰ হেঁচা বিভাগটোৰ ওপৰত নাহে কৰবাত য'ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে শিক্ষকৰ সংখ্যা বেছি আছে তাৰ পৰা আমি শিক্ষক বদলি কৰিবলৈ আমি বাধ্য ডিপাৰ্টমেণ্ট হিচাপে কিন্তু সেই সময়ত আমাৰ ওপৰত কোনো ৰাজনৈতিক বা অন্য ধৰণৰ হেঁচা আহিব নালাগে আৰু ডিপাৰ্টমেণ্টক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ দিলে আমি সাহসেৰে আমি যথেষ্ট সাহসেৰে দৃঢ়তাৰে এই ৰেচনেলাইজেশ্যনটো আমি কৰিবলৈ আগবাঢ়িম মাননীয় আমিনুল ইছলাম জুনিয়ৰ ডাঙৰীয়াক তেখেতক মই ধন্যবাদ জনাইছোঁ তেখেতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু হেতু হল যে তেখেতে কৈছে যে ৰাইট টু এডুকেশ্যন এক্ট আহাৰ পাছত এই যে পৰীক্ষা নহয় আৰু পাছ প্ৰমোশনটো বাধ্যতামূলক সকলোকে 2 পৰা 3 লে 3 পৰা 4 লে প্ৰমোশনটো দিবই লাগে তাত আৰু পৰীক্ষা তৰীক্ষাৰ কোনো কথা নাই এটোৱে আমাৰ কৰবাত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ ক্ষতি সাধন কৰিছে নেকি এটো এটা গোটেই ৰাষ্ট্ৰজুৰি হৈ থকা বিতৰ্ক আৰু এই ৰাষ্ট্ৰজুৰি হৈ থকা বিতৰ্কটোৰ কাৰণে চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে নিউ এডুকেশ্যন পলিচিৰ ইমপ্লিমেন্টেশ্যন মই বাৰম্বাৰ এটা কথা কৈ আহিছো নিউ এডুকেশ্যন পলিচিটো বুজক এটো এনেকুৱা এটা বস্তু নহয় যে আহাক দিন তাৰিখ সময় ক্ষণ এটা ঠিক কৰি পেলাই আমি আৰম্ভ কৰি দিলো বুলি কৈ দিব পৰা বস্তু ইয়াৰ ইমপ্লিমেন্টেশ্যনৰ কাৰণে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে 300টা টাস্ক নিৰ্ধাৰণ কৰিছে এই 300টা টাস্ক বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ চৰকাৰৰ বেলেগ অনুষ্ঠানৰ তেওঁলোকৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া আছে কোনে কোট কি কৰিব এসসিআৰটি কি কৰিব এনসিইআৰটি কি কৰিব ইউনিভাৰ্সিটি বিলাকে কি কৰিব কলেজ সমূহে কি কৰিব ৰাজ্য চৰকাৰ আৰু ইউনিয়ন টেৰিটৰি বিলাকে কি কৰিব এই 300টা টাস্ক নিৰ্ধাৰণ কৰি দিয়া আছে এই 300টা টাস্কৰ ভিতৰত 295 নম্বৰ টাস্ক এই টাস্কটো ইম্পৰ্টেন্ট এটো হল যে ৰাইট টু এডুকেশ্যন এক্ট যেতিয়া হৈছিল ৰাইট টু এডুকেশ্যন এক্টৰ মূল লক্ষ্য উদ্দেশ্যটো আছিল ফ্ৰী এণ্ড ইউনিভাৰ্সেল এডুকেশ্যন বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষা তো সকলোৰে বাবে বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষাৰ ফলস্বৰূপে আমাৰ এনৰোলমেন্ট বাঢ়ি গ'ল আমি 100% এনৰোলমেন্টৰ ফালে আমি যাব পাৰিছো কিন্তু কোৱালিটি অফ এডুকেশ্যন গুণগত শিক্ষাত কম্প্ৰমাইজ হৈছে নেকি এই কথাটো বিবেচনা কৰিছে ভাৰত চৰকাৰে শিক্ষা বিভাগে আৰু এটো বিবেচনা কৰি 295 নম্বৰ টাস্কটো নিৰ্ধাৰণ কৰি এই টাস্কৰ কাৰণে এখন বিশেষ কমিটি গঠন কৰিছে যিখন কমিটিয়ে অধ্যয়ন কৰিব যে নতুন শিক্ষানীতিৰ আধাৰত গুণগত শিক্ষা দান কৰাৰ কাৰণে ৰাইট টু এডুকেশ্যন এক্টখন এমেণ্ডমেণ্ট কৰাৰ ইয়াৰ সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে নেকি মই সদনক জনাব বিচাৰো সেই এক্সপাৰ্ট কমিটিখনৰ ময়ো সদস্য ভাৰতবৰ্ষৰ 3জন শিক্ষামন্ত্ৰী তাতে সদস্য হিচাপে আছে অসম কৰ্ণাটক আৰু মধ্য প্ৰদেশ আমি 3জন শিক্ষামন্ত্ৰী আছো আমাৰ প্ৰথম বৈঠক হৈ গৈছে মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে ৰাইট টু এডুকেশ্যন এক্টখন অধ্যয়ন কৰি তাত কি সংশোধনৰ প্ৰয়োজন কোৱালিটি এডুকেশ্যনৰ কাৰণে
কাৰণ ফ্ৰী এণ্ড এলিমেণ্টাৰী ফ্ৰী এণ্ড ইউনিভাৰ্চেল এডুকেশ্যনটো আমি দিম কিন্তু তাৰ লগত গুণগত শিক্ষাটো তাত কেনেকৈ সংযোজিত কৰিব পাৰি তাৰ কাৰণে আপোনালোকৰ মূল্যৱান দিহা পৰামৰ্শখিনি যদি পাওঁ সেইখিনি নিশ্চিতভাৱে মই আপোনালোকৰ প্ৰতিনিধি হিচাপে মই নেশ্যনেল এক্সপাৰ্ট কমিটিত টাস্ক কমিটিত মই সেইখিনি উত্থাপন কৰিব পাৰিম আৰু উত্থাপন কৰিব পাৰিলে সেইখিনি আমি সকলোৱে তাৰ দ্বাৰা উপকৃত হ'ম